মনত আছে চাগে তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ। সপোনৰ প্ৰেমত আজিও পাগল মই ৰূপী প্ৰেমিক। সময়ৰ সোঁতত এপহেক পাৰ হ'ল তোমাৰ সৈতে কথা নপতা। আছে জানো অপেক্ষাৰ অন্তত বটিবলৈ চমুপাত কোনোবা খন্তেকীয়া পথাৰৰ লুংলুঙীয়া ৰাস্তা। সোণালী ধাননিৰ বন মাজে মাজে ৰৈ ৰৈ কুতৰি কুতৰি তোমাক চোৱা এটি হেঁপাহ জাগিছে মনত। চল পাই সপোনৰ বতাহ চাগে আহি বাৰুকৈ কোবাইছেহি মনত। আউল লগাই দিছে, সপোন ভাঙি পেলাইছে, চুৰমাৰ হৈ গৈছে দিঠক। কিয় বাৰু এই অপেক্ষা? বাস্তৱিক সপোনৰ অবাস্তৱ পৰিকল্পনাৰ উত্তৰস্বৰূপ নেকি তোমাৰ প্ৰেম? নে কোনো চাকনৈয়া মহানদীৰ পাৰত ৰৈ থকা বিহব্বল কোনো প্ৰেমিকৰ কাতৰ ছায়াত কুণ্ঠাবোধ নকৰা সপোনৰ অৱহেলিত কোনোবা স্বপ্নাতুৰ প্ৰেমিক। উজাগৰে নিশাৰ কোনোটি এন্ধাৰ কোঠাত আবদ্ধ সেয়া যেন এটি কাতৰ অনুৰোধ। চাকনৈয়াৰ পাৰত চৌদিশে এন্ধাৰ নদীৰ কলা কলা ঘাট বৈ আহিছে কেৱল সপোনৰ দিঠকৰ খন্তেকভাৱে চাগে মৰমৰ আশাৰ চকুপানী। চাবলৈ ৰৈ আছো জীৱনৰ শেষ সূৰ্যোদয়। কাপোৰৰ পাৰতে বহি ৰৈছো কোনোবা অজান মুলুকৰ কোনো প্ৰেমিকাক আহ্বান কৰি বিফল হোৱাৰ প্ৰতিশ্ৰুতি লৈ। শেষ সপোনটি আকৌ এবাৰ চাবলৈ, শেষ সপোনটি আকৌ এবাৰ চাবলৈ, শেষ সপোনটি